নমস্কাৰ, মই শ্ৰী ধীৰাজ বৰ্মনে ধীৰাজ H2O নামৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটি নতুন বিষয় আপোনালোকৰ লগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই ক'ৰবাত যাবলৈ ওলাইছোঁ। যাবলৈ ওলাওঁতে মই চাৰ্টটো পিন্ধি থাকোঁতে মোৰ মনত পৰিল যে আমি চাৰ্ট পিন্ধাতে ব্যৱহাৰ কৰা কিছুমান শব্দ, যিবিলাক শব্দৰ ইংৰাজী টাৰ্মটো জনাটো আমি অত্যন্ত জৰুৰী বুলি মই ভাবোঁ। আৰু সেই শব্দবোৰ মই এতিয়া আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ। এতিয়া চাৰ্টটো পিন্ধা, সেইটো আমি সকলোৱে জানো। চাৰ্টটো পিন্ধাৰ ইংৰাজী হ'ল পুট অন। চাৰ্ট পিন্ধা, জোতা পিন্ধা, যিকোনো পিন্ধা বুজাবলৈ আমি ব্যৱহাৰ কৰোঁ পুট অন। এতিয়া চাৰ্টটো পিন্ধা, ইয়াৰ ইংৰাজী হ'ব পুট অন দ্য চাৰ্ট। তোমাৰ চাৰ্টটো পিন্ধা, পুট অন ইউৰ চাৰ্ট। আমি চাৰ্টটো পিন্ধিলোঁ। এতিয়া এই যে বুটামবোৰ থাকে, এই বুটাম, তোমাৰ চাৰ্টটোৰ বুটামটো মাৰা। আমি সৰু ল'ৰা ছোৱালীবিলাকক প্ৰায়ে কওঁ যেতিয়া ক'ৰবাত যাবলৈ ওলায়, তোমাৰ চাৰ্টৰ বুটামবোৰ মাৰা। এতিয়া বুটাম মাৰাৰ ইংৰাজী হ'ল বাটন আপ। এতিয়া তোমাৰ চাৰ্টৰ বুটামবোৰ মাৰা, বাটন আপ ইউৰ চাৰ্টছ। চাৰ্টৰ বুটামবোৰ খোলা, এই খোলাৰ ইংৰাজী হ'ল, বুটাম খোলাৰ ইংৰাজী হ'ল আনবাটন। আনবাটন ইউৰ চাৰ্ট। আনবাটন ইউৰ চাৰ্ট, এটি কোৱা হয় আনবাটন ইউৰ চাৰ্ট। এতিয়া কথাটো হ'ল, আমি ক'ৰবাত যাবলৈ হ'লে বেছিভাগকে দেখোঁ যে চাৰ্টটো আমাৰ এনেকৈ কচাই থয়। এনেকৈ কচাই লোৱাৰ ইংৰাজী হ'ল ৰোল আপ। কচাই লোৱাৰ ইংৰাজী হ'ল ৰোল আপ। আমি এই যে চাৰ্টবোৰ পিন্ধোঁ, এই চাৰ্টৰ প্ৰতিটো অংশৰে বেলেগ বেলেগ নাম আছে। মই পৰৱৰ্তী সময়ত চাৰ্টৰ অংশবোৰক কি কয় মই জনাই দিম। কিন্তু কথাটো হ'ল, এই যিটো শব্দ ক'লোঁ মই ৰোল আপ, এই ৰোল আপটোৰ লগত জড়িত শব্দ হ'ল আমাৰ চাৰ্টৰ যিটো হাতখন, ইয়াক কয় স্লিভিছ। গতিকে তোমাৰ চাৰ্টটো কচাই লোৱা, তোমাৰ চাৰ্টৰ হাতখন কচাই লোৱা, ৰোল আপ ইউৰ স্লিভিছ। এইটোক ৰোল আপ বুলিও কোৱা হয়। আমি যেতিয়া শ্বপিং মলত যাওঁ, এই শ্বপিং মলত যোৱাৰ সময়ত আমি বিভিন্ন ধৰণৰ চোলা চাওঁ। আৰু আমি পচন্দ কৰি ল'লোঁ। লোৱাৰ পিছত আমাৰ কি হয়, আমি পিন্ধি চাবৰ মন যায়। চোলাটো হৈছেনে হোৱা নাই, ডাঙৰ হৈছেনে সৰু হৈছে। এই পিন্ধি চোৱাৰ ইংৰাজী হ'ল ট্ৰাই অন। চাৰ্টটো পিন্ধি চোৱা, এই চাৰ্টটো পিন্ধি চোৱা, ট্ৰাই অন দিছ চাৰ্ট। এইটোক কোৱা হয় ট্ৰাই অন দিছ চাৰ্ট। আমাৰ কেতিয়াবা এনেকৈ হয় যে আমি ক'ৰবাত যাব ওলাইছোঁ, বহুত জল্দি আমি ওলাব লাগে। এই জল্দি কৰাতে কি হয়, আমি চাৰ্টে হওক স্পৰ্টিঙে হওক তাড়াতাড়িতে উল্টাকৈ পিন্ধি দিয়া যায়। আজি মই এইটো উল্টাকৈ পিন্ধি দিছোঁ। বুটামটো মাৰিবলৈ চোৱাতে মই দেখা পালোঁ চাৰ্টটো উল্টা আছে। এই উল্টাকৈ পিন্ধাৰ ইংৰাজীটো হ'ল ইনচাইড আউট। তুমি চাৰ্টটো উল্টাকৈ পিন্ধি আছা। ইউ আৰ ৱেৰিং দ্য চাৰ্ট ইনচাইড আউট। উল্টাকৈ পিন্ধাৰ পিছত আমি ডেফিনেটলি ক'ব লাগিব যে তুমি চাৰ্টটো চিধাকৈ পিন্ধা। এই চিধাকৈ পিন্ধাৰ ইংৰাজীটো হ'ল ৰাইট চাইড আউট। তুমি চাৰ্টটো চিধাকৈ পিন্ধা, টাৰ্ণ দ্য চাৰ্ট ৰাইট চাইড আউট। টাৰ্ণ দ্য চাৰ্ট ৰাইট চাইড আউট। এতিয়া কি হয়, আমি বেছিভাগ সময়তে কি কৰোঁ, চাৰ্টবিলাক সোমাই লওঁ। এই যে চাৰ্টবিলাক সোমাই লওঁ, এই সোমাই লোৱাৰ ইংৰাজীটো হ'ল টাক ইন। টাক ইন। টাক ইন ইউৰ চাৰ্ট। এই জুলাই মাহ চলি আছে। এই জুলাই মাহত গাত কাপোৰ পিন্ধাটোৱে বহুত কষ্টকৰ। মই জেকেটটো পিন্ধিব লগা হ'ল। কেৱল এটা শব্দ বুজাবৰ কাৰণে মই গৰমত জেকেটটো পিন্ধি লৈছোঁ। তো কথাটো হ'ল, আমি জেকেট বুলি কোৱাৰ লগে লগে জেকেটত চেইন থাকে। এই চেইনডাল মাৰা, চেইনডাল খোলা, এইটো কি বুলি কয়? তোমাৰ জেকেটটোৰ চেইনডাল মাৰা, এইটো কোৱা হয় জিপ আপ। চেইন মাৰাৰ ইংৰাজী হ'ল জিপ আপ। জিপ আপ ইউৰ জেকেটছ। জেকেটটোৰ চেইনডাল খোলা, এইটোক কোৱা হয় খোলাৰ ইংৰাজী আনজিপ। আনজিপ ইউৰ জেকেট। মই জোতা এযোৰ পিন্ধিম। এই জোতা পিন্ধা, কাপোৰ পিন্ধা সকলোকে পুট অন বুলি কয়। মোজা পিন্ধা, মোজাৰ ইংৰাজী চক্স, সকলোকে পুট অন বুলি কয়। এতিয়া মই মোজাযোৰ নিপিন্ধাকৈ জোতাযোৰ পিন্ধিম। এতিয়া কথাটো হ'ল, জোতাযোৰ পিন্ধা, তুমি এইটোক কোৱা হয়
বুটন ইউৰ শুজ এতিয়া জোতা পিন্ধিলেতো নহ'ব এই জোতাৰ এডালক কোৱা হয় শুলেছ শুলেছ ফিটা ফিটাডাল মাৰা টাই অফ দ্য শুলেছ ফিটাডাল মাৰা টাই অফ দ্য শুলেছ মাৰিলেতো নহ'ব আমি খুলিব লাগিব খোলাৰ ইংৰাজী আনটাই আনটাই দ্য শুলেছেছ ফিটাডাল খোলা এতিয়া মই কাপোৰ পিন্ধিলোঁ জেকেট পিন্ধিলোঁ এতিয়া খুলিব লাগিল নহয় খোলাৰ ইংৰাজী হ'ল টেক অফ জোতাযোৰ খোলা টেক অফ দ্য শুজ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ জয় অসম